হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। মোৰ ভিডিঅ'বোৰ চাই ভালে পাইছে চাগে। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অনাগত ভোগালী বিহু উপলক্ষে থলুৱাভাৱে কিছু আয়োজন কৰিবলৈ চেষ্টা কৰিলোঁ। সেয়ে মই নাৰিকল দিয়া পিঠা বনালোঁ। আহক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বৰা চাউলখিনি মই আগদিনাখনেই তিয়াই থোৱা আছিলোঁ। আগদিনাখন তিয়াই থ'লে তেতিয়া পিঠাটো খুন্দিবলৈ বেছি দেৰি নালাগে। ভালদৰে তিয়াই থোৱা হ'ল। অলপ এয়া মা আৰু বৰমায়ে পিঠা খুন্দি আছে, মায়ে চালি আছে। ধুনীয়াকৈ দুবাৰ চালি ল'বলগীয়া হৈছে, কাৰণ দুবাৰ চালি ল'লে তেতিয়া কিছুমান গুৰি গুৰি নপৰে। ভালদৰে দুবাৰ চালি লৈ পেলাই এক্সট্ৰাকৈ থৈ যাব তাত। এতিয়া এনেদৰে খুন্দি থকা হৈছে ভালদৰে। এনেদৰে মাহঁতে খুন্দি আছে। অলপ টাইম লাগিব। চাউল 2 কেজিৰ চৰাচৰি আছিলে। তাৰপিছত মোৰ এয়া পিঠা সম্পূৰ্ণ হৈ গ'ল গুড়িখিনি। এতিয়া মই পিঠাৰ বাবে লৈছোঁ 2টা নাৰিকল দুটা ভালদৰে মই ৰুকি ল'ম। এতিয়া এই নাৰিকলখিনি হৈ গ'ল। তাৰপিছতে মই কেৰাহী এখন গৰম দি তাত নাৰিকলখিনি ভাজি আছোঁ। অলপ দেৰি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। পানীটো শুকোৱালৈকে ভজাৰ পিছত মই নাৰিকলখিনি ৰখাই দিম। তাৰপিছত আকৌ চেনি যোগ কৰি মই গুড় দিয়া নাই। এইখিনি পিঠা মই চেনি দিয়ে বনাম। এই নাৰিকলখিনি শুকান হৈছে। তাৰপিছত মই ইয়াত যোগ কৰিম চেনি। মই এতিয়া নাৰিকলখিনিত চেনি যোগ কৰি আছোঁ। চেনিটো মই এটা জোখত লৈছোঁ। এতিয়া চেনিখিনি মোৰ অকণমান কম হ'ল। তাৰপিছত আৰু মই নতুনকৈ আকৌ অকণমান দি ল'লোঁ। তাৰপিছত এতিয়া মই চেনি নাৰিকলখিনি যিখিনি সানি লৈছিলোঁ ভালদৰে গৰম কেৰাহীত আকৌ মই এতিয়া এইখিনি মই অলপ টাইম ভাজি ল'ম ৰঙা হোৱালৈকে। হৈ গ'ল ভজা। এতিয়া মই পিঠা আৰম্ভ কৰিম। পিঠা চব মই ওচৰত ৰেডি কৰি ল'লোঁ। ভালদৰে এইখিনি কাঁহীখনত থৈ ল'ম পৰি যোৱাবোৰ। মোৰ নাৰিকল চেনি হৈ গ'ল। টাৱাখন গৰম কৰি ল'লোঁ। সেইটো জুইত বনোৱা হ'ব। পিঠাখিনি দিয়াৰ পিছত মই পিঠাটো লুটিয়াই দিম। এনেকৈ পিঠাটো লুটিয়াই দিলে
ইয়াৰ সোৱাদটো বেলেগ হয় আৰু মই এনেদৰে লুটিয়াই দিলে খাই বেছি ভাল পাওঁ। এনেদৰে মই এটা এটাকৈ পিঠা বনাই গ'লোঁ আৰু গোটেইখিনি দেখাব সম্ভৱ নহ'লেতো পিঠা বহুতখিনি আছিলে। পিঠা শেষ হৈ গ'ল। এতিয়া মই ভালদৰে যিকেইটা লাষ্টত আছিলে সেইকেইটা অকণমান গৰমাই দিছোঁ। যিহেতু পিঠাখিনি মই এটা কাৰ্টুনত থৈ লৈছোঁ, ছাইডত কাগজ দি। এনেদৰে কাৰ্টুনত থৈ দিলে পিঠাটো সেমেকি নাযায়, চনচনীয়া হৈ থাকে। মই এনেকৈয়ে থওঁ পিঠা, যিকোনো পাত্ৰতো থ'ব পাৰে। ইয়াত থৈ আগৰ পৰাই থওঁ কাৰণে ইয়াতে থ'লোঁ।